हेलो गाइस स्वागतम जनाइছো इनाम बाय आईबी यूट्यूब चैनल লৈ আজিৰ এই ভিডিওত আমি কৰিম আনবক্সিং কৰিম Alexa Echo Show 8 Alexa Echo Show 8 আগৰ যেটো আনবক্সিং আছিল হেটো আছিল Alexa হেটো আছিল অডিও আজিৰ যেটো দেখম এটো হৈছে ভিডিও এটো স্ক্ৰিন টাচ এটো আপুনি টাচ কৰি টিপিব পাৰে এটো বহুত কেটা ফিচাৰ আছে সকলো আমি আপোনাক দেখুৱাই দিম আনবক্সিং কৰিম কাৰ্টন কেটা আগত আপোনাক দেখুৱাই আছো তিনটা আনবক্সিং কৰিম তিনটা এই Alexa লগত জুৰাই আপুনি চলাব পাৰে এটো হৈছে Siska plug Siskar তৰফৰ পৰা আনা হৈছে এটো স্মাৰ্ট প্লাগ তাৰ পিছে ইয়াত আছে এটো গুটেকিটা আমি Amazonৰ পৰা আনিছো এই কাৰণে Amazonৰ ব্ৰ্যান্ড আপুনি চাব পাৰে ইয়াত আছে Wipro bulb এটো স্মাৰ্ট bulb ইয়াত হৈছে এটো হৈছে Alexa Echo Show 8 Amazonৰ ব্র্যান্ড লোগো আছে আপুনি চাব পাৰে Alexa Echo Show 8 এটোৰ ভিতৰত আছে আমি এতিয়া এই তিনটা আনবক্সিং কৰিম এই তিনটা আমি আনবক্সিং কৰিম আৰু আপোনাক দেখুৱাই দিম ফাৰ্স্টত আমি আনবক্সিং কৰিম Siska তাৰ পিছে Wipro তাৰ পিছে লাষ্ট আমি আনবক্সিং কৰিম Alexa Echo Show 8 এটোৰ নাম হৈছে Alexa Echo Show 8 এটো 8 ইঞ্চি ডিসপ্লে পোৱা যায় সম্পূৰ্ণ ডিটেইলস আমি আপোনাক দেখুৱাই দিম এটা আনবক্সিং কৰিম আৰু ৰিভিউ কৰিম এটাকে গুটেই কেটা ৰিভিউ আমি আপোনাক দেখুৱাম ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক বলক আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো इंतजार था मैं आपकी वर्चुअल असिस्टेंट एक जरिया बस सुधार का कोई काम पड़े तो याद करें चाहे सुबह हो या शाम हो ऑर्गेनाइज्ड या फिर सरप्राइज बस लेकर मेरा বলক আমি দেৰি নকৰাকৈ সিধা আনবক্সিং আৰম্ভ কৰো আনবক্সিং কৰিম আৰু আপোনাক দেখুৱাই দিম কোনটোত কি আছে আৰু কি ফেসিলিটি আছে কেনেকৈ কানেক্ট কৰিম পিছে আমি আপোনাক দেখুৱাই আছো আগত আনবক্সিং বিলাক কৰিলো আগতেকৈ আমি আনবক্সিং কৰিম এটো পটাকৰ এটো অলৰেডি আনবক্সিং কৰা হৈছিল আমি ওপেন কৰো ফাৰ্স্টতে আমি এটো ইউজাৰ মেনুয়াল চাব পাৰিম Siska plug LED ইয়াত সব দুটা কিউআৰ কোড আছে iOS আৰু Android দুটাতেই কানেক্ট কৰিব পাৰিব Siska স্মাৰ্ট হোম এপ্লিকেশন যে আছে হে এপ্লিকেশনটো আপুনি যদি আইফোন চলায় তেনেহলে হেতুটো আপুনি চলাব পাৰে আৰু যদি আপুনি Android ফোন চলায় তেনেহলে হেতুটো চলাব পাৰে এপ্লিকেশনত কি ফিচাৰ্স আছে ইয়াত দেখুৱাইছে আৰু Siska ইয়াত ব্র্যান্ড লোগো আছে স্মাৰ্ট হোম এইখিনি আমি পিছে আপোনাক দেখুৱাই আছো আৰু এটো আগত আনবক্সিং কৰো এটো আমি এটো সাইডৰ পৰা আপুনি খুলিব পাৰে এনেকুৱা খুলিলে ইয়াত আপুনি প্লাগটো চাব পাৰিব প্লাগটো আমি পিছে দেখুৱাইছো ইয়াত কেইটামান ফেসিলিটি আছে আপুনি চাব পাৰে ইয়াত কেনেকৈ কানেক্ট কৰিব আৰু কেনেকৈ কাম কৰিব এটো ইয়াত দেখুৱাইছে আৰু ইয়াত কিমান টকা প্ৰাইস এটো ইয়াত দেখুৱাইছে আপুনি চাব পাৰে এটো প্ৰাইস 2599 rupees এটোৰ প্ৰাইস এমআরপি দিয়া আছে কিন্তু এটোৰ প্ৰাইস আৰু কম আছে আমি আপোনাক পিছে দেখুৱাই দিম আৰু এইবিলাক গুটেই কেটা লিংক আমাৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে সবটো ডাউনলোড কৰিব লাগিব ওয়াইফাই কানেক্ট কৰিব লাগিব ৰেজিস্টাৰ কৰিব লাগিব সিলেক্ট কৰিব লাগিব সকলো ডিটেইলস ইয়াত দিয়া আছে কেনেকৈ কানেক্ট কৰিব পিছে মই আপোনাক কানেক্ট কৰিও দেখুৱাই দিম এতিয়া আমি আনবক্সিং কৰিম এটো হৈছে LED বাল্ব গুটেই কেটা Amazonৰ ব্র্যান্ড লোগো আছে আপুনি চাব পাৰিব এটো আগত আনবক্সিং কৰা নাই এতিয়া আনবক্সিং কৰি আছো তো দৰকাৰ নাই এতিয়া দুই নম্বৰত লাই আছে হেই একো কাগজ দিছে কাগজ বিলাক সেফটিৰ কাৰণে দিয়া হয় যে ভিতৰত যিবিলাক প্ৰডাক্ট আছে প্ৰডাক্টৰ যেন কিবা ক্ষতি নহয় এটো হৈছে আমাৰ বাল্ব 9 ওয়াটৰ বাল্ব Wipro ব্র্যান্ড আৰু একোই নাই আপুনি চাব পাৰে এতিয়া আমি ওপেন কৰিম স্মাৰ্ট বাল্বটো ব্র্যান্ড হৈছে Wipro স্মাৰ্ট বাল্ব 9 ওয়াটৰ বাল্ব এটো আৰু ইফালে আপুনি চাব পাৰে যদি আইফোন ব্যৱহাৰ কৰে তাৰ পিছে এটো চলাব পাৰিব এটোৰ যে এপ্লিকেশন আছে এটো আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপুনি Android ফোন ব্যৱহাৰ কৰে তেনেহলে আপুনি চলাব পাৰে আপোনাৰ ঘৰত যদি Alexa থাকে Alexaৰে আপুনি কানেক্ট কৰিব পাৰিব বা আপুনি Alexa এপৰ পৰা এটো কানেক্ট কৰিব পাৰিব Google Mini আছে তেনেহলে আপুনি Google Miniৰ পৰা এটো চলাব পাৰিব আৰু ইফালে এটোৰ ফেসিলিটি ডিটেইলস দিয়া আছে ইয়াত আপুনি চাব পাৰে এটোৰ প্ৰাইস বহুত দিয়া আছে কিন্তু ইমান টকা প্ৰাইস নহয় এমআরপি এনে দি দিয়ে হেতে ইয়াত দিছে 2099 rupees
এটোৰ MRP দিছে কিন্তু ইমান টকা নহয় এটোৰো লিংক আমাৰ ভিডিও ডেসক্ৰিপশনত আছে আপুনি তাৰ পৰা ল'ব পাৰে চেক আউট কৰি ল'ব কিমান টকা প্ৰাইস আছে এতিয়া আৰু ইয়াত ফেসিলিটি বিলাক দিয়া আছে এটা ট্যাপ লগোৱা আছে ট্যাপটো চিঙিব লাগিব এটো বাল্ব আৰু এটো আছে ইউজাৰ ম্যানুয়াল ইউজাৰ ম্যানুয়ালত সকলো ডিটেইলছ ইয়াত দেখুৱাইছে কেনেকুৱা কোড কেনেকুৱা কৰিব লাগিব ডিটেইলছ দেখুৱাই দিছে এটো হৈছে 1 নম্বৰ স্টেপ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ স্টেপ পৰ্যন্ত আপোনাক দেখুৱাইছে আপুনি যদি নোৱাৰে তেনেহলে ইয়াত চাইছে কিন্তু আপুনি কৰিব পাৰে সম্পূৰ্ণ ঠিক আছে আমি আপোনাক দেখুৱাই দিম পিছে এতিয়া আমাৰ আনবক্সিং হল দুটা আৰু এটা আছে আপুনি জানে একোশু এতিয়া একোশুটো আনবক্সিং কৰিম এটোটা এতিয়া সাইডত ৰাখিব লাগিব এটোৰ ভিতৰত হৈছে Alexa একোশু 8 এটো মই জলদিকে আনবক্সিং কৰো আৰু আপোনাক দেখুৱাই আছো এটোৰ ভিতৰত কি আছে সম্পূৰ্ণ ডিটেইলছ আমি আপোনাক দেখুৱাই দিম আৰু এটো সেটআপ কৰি আপোনাক দেখুৱাম কেনেকৈ আপুনি সেটআপ কৰিব সম্পূৰ্ণ ডিটেইলছ আমি আপোনাক দেখুৱাই আছো বলক আমি জলদিকে আনবক্সিংটো আৰম্ভ কৰো এটা পেকেজিং আনবক্সিং কৰাৰ পিছে এতিয়া হেটোৰ ভিতৰৰ পৰা আৰু এটা পেকেজিং ওলাই আহিছে যিহতে আইফোন আনবক্সিং কৰিছে হিহতে ক'ব পাৰিব যে আইফোনৰ সেম এনেকুৱাই ফিতা লগোৱা থাকে এনেকুৱা টানি দিলেই খুলি যায় সেম এটোৰ এনেকুৱাই দিছে ভাল লাগিছে এতিয়া এটো আনবক্সিং এটোৰ পেকেজিংটো খোলাৰ পিছে দুটামান ইউজাৰ ম্যানুয়াল আহিছে এটাত হেল্লো একোশু 8 লিখা আছে ইয়াত চাব পাৰে হেল্লো একোশু 8 আৰু এটাত লিখা আছে ইম্পৰ্টেন্ট ইনফৰমেশন লিখা আছে যিয়ে হোক এটো পিছে আমি আপোনাক দেখুৱাই আছো কিহৰ কাৰণে লিখিছে এটো কি আছে ইয়াত আপুনি চাব পাৰে Alexa একোশু 8 ৰ ব্র্যান্ড লোগো আছে আৰু তলত ইমেজ দিয়া আছে একোশুটো কেনেকুৱা হ'ব আৰু ইয়াত কেইটামান ফিচাৰ্স লিখা আছে যে 8 ইঞ্চি স্ক্ৰিন থাকিব ক্যামেৰা থাকিব স্পিকাৰ থাকিব 3.5 mm অডিও আউট থাকিব ব্লুটুথ থাকিব মাইক্ৰোফোন অন অফৰ বাটন থাকিব এইখিনি ফেসিলিটি আছে আৰু এতিয়া আমি জলদিকে একোশুটো আনবক্সিং কৰো আৰু আপোনাক দেখুৱাই আছো এনেকুৱা কভাৰটো খুলি দিলে তাৰ পিছে এতিয়া আৰু এটা পান্নি লগোৱা আছে কাগজ লগোৱা আছে আপুনি কেইটামান বাটন চাব পাৰিব এই বাটন চাৰিটাৰ কি কাম আছে আমি আপোনাক কৈ আছো যে এই বাটনটো যে আছে এটো হৈছে মাইক্ৰো ক্যামেৰা অন অফ তাৰ পিছে এইটোৰ বাটন হৈছে ভলিউম ডাউন আৰু এইটোৰ কাম হৈছে ভলিউম আপ আৰু এইটো হৈছে ক্যামেৰা কভাৰ অন অফ ইয়াত চাব পাৰে কভাৰ এটা আছে এটো এনেকুৱা দিলে অন হৈ যাব আৰু এনেকুৱা দিলে অফ হৈ যাব তাৰ পিছে ইয়াত একটা মাইক্ৰোফোন লগোৱা আছে ইয়াত আপুনি চাব পাৰে ভালকে চালে আপুনি ইয়াত মাইক্ৰোফোন দিয়া আছে এটো তাৰ পিছে পিছৰ ফালে যদি আপুনি চাই তেনেহলে পিছৰ ফালে কেইটামান ফিচাৰ্স আছে আপুনি চাব পাৰে এটো হৈছে পাৱাৰ পোৰ্ট আৰু এটো হৈছে 3.5 mm অডিও আউট আৰু এটো সাইডত এটো এটা ৰবাৰ হয় যে আপুনি তলত এনেকুৱা থব পাৰে লৰি না থাকে এই কাৰণে দিয়া হৈছে এটো এতিয়া বলক আমি এটোত পাৱাৰ দিম পাৱাৰ সাপ্লাই দিও আৰু এটো অন কৰো Alexa পাৱাৰ দিয়াৰ লগে লগে এনেকুৱা Alexa ব্র্যান্ড আহি যাব তাৰ পিছে আপুনি চাব পাৰে ক্যামেৰা শাটাৰ ক্লোজ ইয়াত ক্লোজ আছে এই কাৰণে এটো দেখুৱাইছে আপুনি যদি অন কৰিব বিচাৰে আপুনি অন কৰি দিব তাৰ পিছে আপুনি ইয়াত আহিব আপোনাৰ ল্যাঙ্গুৱেজ আপুনি যেটো ল্যাঙ্গুৱেজ দিব বিচাৰে হেটো আপুনি দিব পাৰে আমি সিলেক্ট কৰিম ইংলিশ আৰু হিন্দী এতিয়া কন্টিনিউ কৰিব দিছে আপুনি যদি ইংলিশ আৰু হিন্দী ৰাখিব বিচাৰে বা যেটোই দিছে হেটোত আপুনি কন্টিনিউ কৰক কন্টিনিউ কৰাৰ পিছে এতিয়া আপোনাৰ এটো সেটআপ হৈ আছে এতিয়া ইয়াত অটোমেটিক ওয়াইফাই টো অন হৈ গৈছে এতিয়া আপোনাৰ ঘৰত যদি ওয়াইফাই বা আপোনাৰ মোবাইল থাকে আপোনাৰ মোবাইলৰ পৰা হটস্পটটো অন কৰি ইয়াত পাসওয়াৰ্ডটো দি দিব সাৰ্চ কৰি পাসওয়াৰ্ডটো দিয়াৰ লগে লগে আপোনাৰ এটো সেটআপ কমপ্লিট হৈ যাব এখানেলৈকে ভিডিওটো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ জয় আই হোম